তো বন্ধুসকল বিয়া পাতিবলৈ মোৰ বিয়াত হেঁপাহ কিন্তু কি হ'ব কাৰ ঘৰত বা এজনী জীয়ৰী হৈ আছে নে কি নমস্কাৰ পোনপ্ৰথমে আপোনালোকলৈ মই স্বাগতম জনাইছোঁ মই দীপল আজি অন্য এটি ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজলৈ তো বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালৈ এটি ৰিকুৱেষ্ট থাকিলে তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে শেষলৈ লাইক এটা কৰি দিব আৰু যদি মোৰ কিবা ভুলৰ কৰ্মে ভুল হৈ গৈছে মোৰ মানে ভাষ্যত তেতিয়া আপোনালোকে প্লিজ কমেণ্ট এটা কৰি মোক জনাই দিব মোৰ আগলৈ যে ভুল নহয় তো বন্ধুসকল এতিয়া ৰৈ নাথাকে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি তো বলক ভিডিঅ'টোলৈ সোমাই যাওঁ তো ভিডিঅ'টো মানে আৰম্ভ কৰোঁ নে কি তো বন্ধুসকল এফালে IPL এফালে ফটোশ্বুট আৰু এফালে ৱৰ্ল্ড ৰেকৰ্ড মাজতেনো মই কি কৈছোঁ একোৱে ধৰিব পৰা নাই আৰু ইনষ্টা খুলিবই নোৱাৰি অকল সেইবোৰ অকল দুজনীমান ছোৱালীক মই ইনষ্টাত দেখিছিলোঁ ষ্টৰি দিছিলে গুৱাহাটীত বিহু ৱৰ্ল্ড ৰেকৰ্ড যিহে মোচন ফালিছে ষ্টৰি লগাইছে মোৰ এটা বৃহৎ চিন্তা কি জানেনে হেঁতি যে গৈ ঘৰত পিঠাকেইটা যে পাহৰি নাথাকে আৰু দেই আজিকালি এষাৰ কথা ওলাইছে নহয় কি জানে নাই আগতে মানুহে কয় আমুকৰ জীয়েক আমুকৰ জীয়েক আজিকালি কি কয় জানে নাই আমুকৰ বোৱায়েক আমুকৰ জীয়েক বন্ধুসকল মানুহে যে কয় গা ধু এইটো লেতেৰা সিহঁতে গা চা নুধুৱে কিন্তু বন্ধুসকল সেইটো মেইন কথা নহয় গা নোধোৱাকৈ গা ধোৱা ফিলিংছটো যোনজনে আনিব পাৰে সেইজনে মেইন নে কি বন্ধুসকল কোনোবা যদি আপোনাক মন ভাঙে তেওঁকো আপুনি একে ঘোচাত দাঁত ভাঙি দিব কিয় ক'লোঁ জানে নাই মানে তেওঁ যে আৰু মিচিকে হাঁহি মাৰি বেলেগৰ জয় কৰিব নোৱাৰে মন জয় কৰিব নোৱাৰে সেইকাৰণে কৈছোঁ আকৌ মোৰ লগৰ এজনীয়ে লগৰটো ফটো এখনত লাভ ৰিয়েক্ট দিছিলে 5-6 মিনিটৰ পিছত 6-7জনীমান ছোৱালীয়ে কি কৈছে মেছেজ দিছে কি জানে নাই ভণ্টি সি মোৰ বয়ফ্ৰেণ্ড 5-6জনীমান হ'ব গোটেইকেইজনী একেই মেছেজ ভণ্টি সি মোৰ বয়ফ্ৰেণ্ড বন্ধুসকল আগন্তুক আহি আছে তো বহাগী মেলা তো বহাগী মেলাটো আহিবই আৰু তাত নাচিব লাগিব কিন্তু তাতে এটা ডাঙৰ ৰহস্য সোমাই আছে কি জানে নাই তো মই ক'লেহে কথাটো বুজি পাব নে কি মেইন ৰহস্যটো হ'ল ঘৰৰ ওচৰত যদি কেনেবাকৈ মানুহ এজন ঢুকালে বাহিৰলৈ ওলাব নোৱাৰোঁ আৰু মুতিব লাগিলেও নোৱাৰোঁ পাছত বডিগাৰ্ড যাব লাগিব আমাৰ মা মৰমৰ মা তেতিয়াহে আকৌ মুতি ভিতৰলৈ সোমাই আহিব পাৰিম নে কি কিন্তু বহাগী মেলা কোনে পায় 9-10টা বজাত ৰাতি আকৌ নাচি ৰাতি 9-10টা বজাত অকলে আহিব পাৰোঁ আকৌ তেতিয়া ইয়াৰ মাজতে এষাৰ কথা নে কি তো বন্ধুসকল ৱৰ্ল্ড ৰেকৰ্ডত আপোনালোকেতো দেখিছে টিভিয়ে হওক বা আপোনালোক কোনোবা গৈছে ভগৱান শ্ৰীকৃষ্ণ হাৰি গ'ল কিয় জানে নাই 1600 গোপিনী নচুৱাইছিলে শ্ৰীকৃষ্ণই তাৰপিছত আমাৰ মামাই আকৌ 11,000 নাচনী নচুৱাই দিলে নহয় নে কি কথাটো হয়নে নহয় বাৰু কমেণ্ট এটা কৰি পটাপট জনাওকচোন তো বন্ধুসকল কেতিয়াবা আপোনাক যদি মন ভাঙে তেওঁকো আপুনি ঘোচাত দাঁত ভাঙি দিব কিয় জানে নাই তেওঁ যে মিচিকে হাঁহি মাৰি বেলেগৰ মন জয় কৰিব নোৱাৰে নে কি অকল শেষত ইটি ভীমকলৰ গুটি মোৰ কিন্তু ভিডিঅ'টো নোচোৱাকৈ নাথাকিব দেই কিন্তু শেষত মই আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ বন্ধুসকল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে যদি অকণমান মৰম দিয়ে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে প্লিজ কমেণ্ট কৰি মোক জনাই দিব তো বন্ধুসকল আজিলৈ সমাপ্ত আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ মই দীপুল তো আজিলৈ সমাপ্ত